নমস্কাৰ। আজি আমি বনাম চুকা টেঙাৰে বৰালি মাছৰ মূৰ। তাৰ কাৰণে আমাক কি কি যোগাৰ লাগিব আমি দেখাই দিছোঁ। এইখিনি হ'ল চুকা টেঙা, এইখিনি মাছৰ মূৰ, মই 2টা শুকান জলকীয়া লৈছোঁ, 2টা কেঁচা জলকীয়া লৈছোঁ আৰু অকণমান বেহৰ মানে সৰিয়হ, আমাৰ কথিত ভাষাত বেহৰ বুলি কয়। এতিয়া আপোনালোকক মই দেখাম যে এইটো কেনেকৈ বনায়। সৰিয়হ মই ইমান লৈছোঁ, ইমান নালাগে, মই এইখন সৰু চামুচেৰে 2 চামুচমান দি দিম। এতিয়া ফাৰ্ষ্টে মই মাছখিনি ফ্ৰাই কৰি লৈছোঁ। মই এতিয়া মাছখিনি ভাজিম। মই ইয়াতে নিমখ, হালধি আৰু অকণমান মিঠাতেল দি দিছোঁ যাতে এইখিনি নুফুটে মানে কি, মাছেতো নিজৰ কাম কৰিবই, ফুটাটো ফুটিবই, তথাপি অকণমান কমকৈ ফুটিবলৈ ভবা যায়, সেইকাৰণে মিঠাতেল দি দিছোঁ। এতিয়া আমি মাছখিনি ফ্ৰাই কৰিম। মাছ মানে সেই মাছৰ মূৰ। মই যদিও ইয়াতে সৰহকৈ তেল দিছোঁ, মই যেতিয়া চুকাখিনি দিম এইখিনি তেল মই কমাই ল'ম, কাৰণ কিয় টেঙাত আপোনাৰ তেল অকণমান হৈ যায়। এতিয়া মই মাছখিনি ফ্ৰাই কৰোঁ, তেতিয়া আমি ভিডিঅ'টো স্কিপ কৰিছোঁ। এইখিনি মাছ মোৰ ফ্ৰাই হৈ গ'ল। মাছখিনি একদম কাঢ়াকৈ ভাজিব নোৱাৰে, যিহেতুকে টেঙাত দিম, বেছি কাঢ়া নকৰিব। এইখিনি নমাই ল'লোঁ মই। এতিয়া মই কেৰাহীত এই সৰু 2 চামুচ সৰিয়হ দি দিলোঁ। এইখিনি ফুটিব দিম। এতিয়া মই কেৰাহীত শুকান জলকীয়া দি দিছোঁ। সৰিয়হখিনি ক'লা হৈ গৈছে। এতিয়া ইয়াত মই চুকা টেঙাখিনি দি দিম। আপোনালোকে চাওক, মোৰ কেৰাহীত তেল নাই, মোৰ যিখিনি তেল আছিল এটা বাতিত মই এক্সট্ৰাকৈ ওলাই থৈ দিছোঁ। কেৰাহীত যিখিনি তেল লাগি আছিল সেইখিনি আছে বাছ। এতিয়া মই চুকাখিনি দি দিলোঁ। চুকা টেঙাত বিশেষ যোগাৰ একো নালাগে, শুকান জলকীয়া, সৰিয়হ আৰু কেঁচা জলকীয়া এইখিনি হ'লে হৈ যায়। ইয়াত মই এতিয়া নিমখ দি দিম। নিমখটো সোৱাদ অনুযায়ী দিব, বহুত বেছি নিদিব, কাৰণ কিয় চুকাটো নিমখ দিলে একদম কম হৈ যায়। এতিয়া চাব আপোনাৰ নিমখ দালিখিনি নোহোৱা হৈ যাব। এতিয়া মই এইখিনি কম জুইত অকণমান সিজিব দিম। জুইটো কমাই দিছোঁ, ঢাকনি দি দিছোঁ। এতিয়া ইয়াত মই মাছখিনি দি দিম। মাছখিনি দি দিলোঁ, দি পেলাই আমি এইখিনি ভালকৈ লৰাই দিম, মিক্স কৰি দিলোঁ। অকণমান মাছখিনি ভাঙি দিম। মাছখিনি ভাঙি দিলে চুকা টেঙাটো টেষ্ট হয়। এইখিনি এতিয়া মই আকৌ ঢাকি দিম। বেছি সময় নালাগে, খুব বেছি 2-3 মিনিট, বেছি সময় নালাগে, খুব বেছি 2-3 মিনিট ঢাকনি দি পেলাই এইখিনি ৰাখিলে হ'ল। তাৰপিছত ঢাকনি খুলি পেলাই এইখিনি অকণমান লৰাই পেলাই নমাই দিব পাৰি। এতিয়া মই ইয়াৰ পৰা ঢাকনিখন গুচাই দিলোঁ। এইখিনি হৈ গৈছে। এতিয়া আমি গেছটো বন্ধ কৰি দিম। বন্ধুসকল, আপোনালোক যদি মোৰ চেনেলটো নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ' যদি ভাল লাগে ভিডিঅ' লাইক কৰিব, ভিডিঅ' শ্বেয়াৰ কৰিব আৰু কমেণ্টত লিখিব যদি বনাই খাই আপোনালোকে কেনেকুৱা লাগিল, কমেণ্টত লিখিব। আজিৰ কাৰণে এইখিনিয়ে। লাষ্টত মই আপোনালোকক এইখিনি পৰিৱেশন কৰি দেখাই আছোঁ। এয়া আমাৰ চুকা মাছৰ মূৰ ৰেডি হৈ গ'ল। দেখাত বৰ ধুনীয়া হৈছে, খাবলৈ সোৱাদো হ'ব লাগে, সোৱাদ হ'বই। চাওক কিমান ধুনীয়া হৈছে। এবাৰ ট্ৰাই কৰি চাব আৰু মোক কমেণ্টত লিখিব কেনেকুৱা লাগিল।
আজিলৈ এইখিনিয়ে, নমস্কাৰ।